এভৰিৱান আৰু পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'ত আৰু আমি কালি যাম মানে মহামৃত্যুঞ্জয় মন্দিৰত আৰু চবেই যাই আছে আমাৰ এটা আশা আছিল যাব এইফালে আছে আমাৰ খুৰীমাহঁতৰ বাইদেউ বাইদেউ চাৰি চিন্তি ইয়াত আৰু কালি যাম আমি নগাঁও আৰু এতিয়া আমি আছোঁ জেঠীমাহঁতৰ ঘৰৰ পৰাই যাম আমি ইহঁতৰ জেঠীমা আৰু জেঠা যাব তো আপোনালোকে চাই থাকিব এতিয়া মানে আমি চাহ বনাই আছোঁ আৰু যাবৰ কাৰণে অলপ বস্তুৰো যোগাৰ কৰি আছোঁ আপোনালোকে চাই থাকিব ধুনীয়াকৈ বজাত উঠিছোঁ উঠি পেলাই ধুনীয়াকৈ ৰেডি হৈছোঁ চাদৰ মেখেলা পিন্ধি আৰু এতিয়া 4টা বাজিছে না এতিয়া বাইদেউ চাহ বনাই আছে এতিয়া আৰু এতিয়া যাম আৰু গাড়ী সঞ্জীৱ খানা বনা পাইছোঁ না বৰচুক ৰখা পাইছোঁ ইয়াতে চব মানুহ ৰখিছে বখতি পাৰ্বতীৰ পতি অমংগল হাৰি দেৱাদিদেৱ বৃষভ বিহাৰী শিৱ জটাধাৰী মুকুন্দ মুৰাৰী জয় মহাদেৱ কঁকালতে বাঘৰ ছাল গলে সৰ্পমালা নীলকণ্ঠ নিৰাকাৰ হিৰে গংগা মাতা ভকতৰ পতি তুমি তোমাক জনাও সেৱা তুমি শক্তিধৰ হৰ জয় জয় ভোলানাথ প্ৰভু জয় জয় ভোলানাথ জয় জয় ভোলানাথ প্ৰভু জয় জয় জগন্নাথ ইয়াতে সেয়া কৰিলোঁ ধুনীয়াকৈ এতিয়া যাম আমি বৰদোৱাত তো তাত দেখুৱাম কি বাৰু বাইদেউ চাই নেকি কৈলাশৰে অধিপতি শিৱ ত্ৰিপুৰাৰী পালিয়া ছাত্ৰী জগত হাতে ত্ৰিশূল ধৰি এতিয়া আহি পালোঁ বৰদোৱাত য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জন্ম লাভ কৰিছিলে আৰু এইটো হৈছে বৈষ্ণৱ ধৰ্মাৱলীৰ এটা পবিত্ৰ স্থান আৰু এতিয়া যিটো আমাৰ মানে সমাজত চলি আছে নাম ধৰ্ম এইবিলাক চব শ্ৰীমন্ত শংকৰদেৱে কৰিছিল তো এটা বহুত ডাঙৰ অৱদান বুলি
आप लोग पाइप बता भितरले जाओ गुरुजना शंकरगुरु पद चाओगे गुरु चाओगे हम हेल्मेट होते हैं এইফালে পিকনিক কৰা জাগা আছে তাতে পিকনিকো কৰিব পাৰে মানে ইচ্ছা থাকিলে কোনোবাৰ আৰু এইটো হৈছে পুখুৰীটো বিশাল ডাঙৰ বহিব পৰা জাগা আছে সেইফালেও আছে বহিব পৰা জাগা এনেকুৱা আৰু এতিয়া আমি আছোঁ বৰদোৱা স্থানত এটা পবিত্ৰ স্থান আৰু এতিয়া আমি আৰু এটা মন্দিৰত যাম আৰু হাইদি ধুনীয়াকৈ ভাতটো এতিয়া খাই ল'লোঁ এতিয়া ৰহাত নহয় কিনি জাগাখিনিৰ নাম ৰহাত মানে নগাঁৱৰ পৰা আহি ৰহাত আমি এতিয়ালৈকে গুৱাহাটী পোৱা নাই আৰু দে খা আমাৰ চবৰে খোৱা হোৱা নাই আমি ইয়াতে ৰখি আছোঁ ধুনীয়াকৈ আমাৰ বাইদেউ ইয়াৰ ভিতৰতে অলপ টাইম বহি আছোঁ আৰু থেংক ইউ বগৰী Nangge.